নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোকক দেখাবলৈ গৈ আছোঁ এখন খুব ধুনীয়া অৰ্কিড পাৰ্ক। প্ৰজাতি অৰ্কিড সংৰক্ষণ কৰিছে। গোটেইখিনি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কালেকশ্যন। এই জগতে চিনি পাইছে অসমৰ জাতীয় ফুল কপৌ ফুল। এতিয়া কপৌ ফুল বুলি কোৱাৰ কাৰণটো চাগে এপাহ এপাহ ফুলৰ মাজত কপৌ চৰাইজনী মুখখন দেখা পায়। আমাৰ ঘৰ ঘৰতে ফুলি থাকে, মানুহে মন নকৰে। এই কপৌ চৰাইজনী মুখখন দেখা পোৱাৰ কাৰণে কপৌ ফুল কয়। এই ফুলপাহাৰ মাজত আমাৰ ইয়াতে 3টা কালাৰ আছে কপৌ ফুলৰ। এটা সম্পূৰ্ণ বগা হয় আৰু এটা খুব ডাৰ্ক পাৰ্পল। এইটো চাওঁ, এইটো পাইনএপল অৰ্কিড কয়। পাইনএপল ন, ফুলৰ শ্বেপটো সেই আনাৰসটোৰ নিচিনা। মাটিৰ প্ৰয়োজন নাই কাৰণে চাওক এনেকৈ গোটা নাৰিকলৰ ওপৰতো হৈ আছে। কিন্তু নাৰিকল এইটো এটা অৰ্কিড ফুলিছে, এইটো দেখিবলৈ মৌমাখিজনীৰ নিচিনা। চাৰ্কোগ্লেপিছ অৰুণাচলেঞ্চিছ কয়। তো অৰুণাচলত পায় ন? অৰুণাচলৰ পৰা ৰিপৰ্ট কৰা আছে। এইবোৰ চব খালী। এইটো অৰ্কিডৰ বৰ ধুনীয়া গোন্ধ এটা আছে, হাতে নধৰাকৈ গোন্ধটো। চবৰ এপাহ এপাহ ফুলত সদায় 6টা পাহি থাকে। এই 5টা একেই হ'ব, এটা বেলেগ। যিটো ফুলত সেই 5+1টো নহ'ব, সেইটো অৰ্কিড নহয়। সেইকাৰণে গোলাপ ফুল, নাৰ্জী ফুল অৰ্কিড নহয়। এইটো আকৌ মিজোৰামৰ জাতীয় ফুল। আমাৰ কপৌ ফুল যেনেকৈ অসমৰ জাতীয় ফুল, সেইটো কপৌ ফুলৰ এই প্ৰজাতি মিজোৰামৰ জাতীয় ৰেড ভাণ্ডা বুলি কয়। ৰেড ভাণ্ডা এইটো প্ৰথম ফুলতে সেই দাড়ি নিচিনা থাকে কাৰণে বাঘৰ দাড়িও কয়। সেইটো কিন্তু অৰ্কিড নহয়, এইটো এটা নৰ্মেল ফুল। কিন্তু আজিকালি গোলাপ ফুল বনাইছে ক'লা ৰঙৰ, সেইটো হাইব্ৰিডটো, সেইটো নেচাৰেল। এইটো এটা মৌমাখি সোমালে জাপ খাই যায় ন? আঙুলি চাঙুলি দিলেও সেই চাপা মাৰি ধৰে। এনেই কিবা এটা দি চেক কৰি চাওঁ নি? এইটো চব বন্ধ আছে এতিয়া। আৰু মানে হাতে এইটো এটা পখিলা ফুলপাহ দেখিবলৈ পখিলাজনী নিছে। এইটো ফুলিছে, এইটো কয় টুথব্ৰাছ অৰ্কিড। এইখিনি ফুলিছে, এইখিনি কয় জকাৰ ফেচ অৰ্কিড। এই মাজৰ পাহিটো দেখিবলৈ জকাৰটো নিছে। দুটা চকু আছে, মুখ আছে, দুখন কাণ আছে। এইখিনি হালধীয়াখিনিক কয় ডান্সিং লেডি অৰ্কিড। ফুলপাহ দেখিবলৈ সেই ফ্ৰক পিন্ধা ছোৱালী নাচি থকা নিচিনা, বাৰ্বি ডল নিচিনা দেখায়। এইবোৰে সিহঁতৰ বায়ুৱে শিপা, এইবোৰে মইচাৰটো কালেক্ট কৰে। কিন্তু আমাৰ মানুহে চবেই ভাবি থাকে গছৰ পৰা খাই জীয়াই থাকে। অৰ্কিডে গছৰ পৰা একো নাখায়। কপৌ ফুল সেইকাৰণে পৰাশ্ৰয়ীহে, পৰজীৱী নহয়। ইয়াৰ ফুলতো সেই 5+1টো থাকে, সেইকাৰণে ভেনিলা অৰ্কিড। আৰু ভেনিলা হৈছে পৃথিৱীৰ ছেকেণ্ড কষ্টলি। 1 কেজি গুটিৰ বজাৰ দাম হৈছে 40,000 টকা। কিন্তু আমি 40 টকাতে ভেনিলা খাওঁ, এতিয়া চিন্থেটিক খাওঁ। গাঁৱৰ মানুহে বোৱাৰী কপৌ কয়। তললৈ মূৰ কৰি ফুলে উৰণি লৈ থকা নিচিনা, সেইটো কাৰণে বোৱাৰী। সেইকাৰণে গাঁৱৰ মানুহে বোৱাৰী কপৌ। এইটো হৈছে ছিকিমৰ জাতীয় ফুল, ডেনড্ৰবিয়াম নবাইল কয়। ছিকিমৰ ইয়াৰ ফুলৰ পৰা চাইনাই কেঞ্চাৰ মেডিচিন বনাবলৈ ট্ৰাই কৰি আছে। চাইনাত ছাকচেছ হৈ গ'লে এইটো ঔষধি গুণ থকা অৰ্কিড। এইটো হৈছে পৃথিৱীৰ আটাইতকৈ সৰু অৰ্কিডৰ ফুল, ৱৰ্ল্ডৰ ওৱান অফ দ্য স্মলেষ্ট। ফুলৰ চাইজটো 1.2 মিলিমিটাৰ। আমাৰ অসমৰ পৰা ইয়াক ৰিপৰ্ট কৰিছে, অসমত পোৱা এটা প্ৰজাতি। অৰ্কিডটো ইমানেই, ফটো চটো ল'ব পাৰি। নেক্সট মিউজিয়াম আছে, আগতে বহুতখিনি পইণ্ট আছে বেলেগ। ঠিক আছে। বহুত ডাঙৰ এটা মিউজিয়াম হয়। বাঁহ কাঠেৰে নিৰ্মাণ কৰা, বিভিন্ন জাতি জনগোষ্ঠীৰে ব্যৱহাৰ কৰা সঁজুলি ধুনীয়াকৈ সংৰক্ষণ কৰা আছে। সঁজুলিবিলাকৰ নাম খুব ধুনীয়াকৈ নামাকৰণ কৰা আছে, যদিও কেমেৰা লেন্সত ভালদৰে ধৰিব পৰা নাই। আপোনালোকে যদি আহে তেতিয়াহ'লে ভালদৰে জানিব পাৰিব নামবিলাক।
উঠিছা এনেদৰে নৃত্য প্ৰদৰ্শনী দেখিবলৈ পোৱা যায়। Lepung Soksol, the curvy bamboo dance. Thank you. हमारे नृत्य के जरिए पैसे कीजिए मिसिंग कावन डांस थैंक यू ओनली असम का ही नहीं पूरे नॉर्थ ईस्ट का सबसे प्यारा सा डांस बिहू डांस का एक छोटा सा डांस নাচ গান চালোঁ এতিয়া অৰ্কিড পাৰ্কৰ স্পেচিয়েল বাহুবলী থালি অৰ্ডাৰ দিলোঁ বাহুবলী থালি খুব টেষ্টি লাগিলে খাই